আজি হৈছে 15 আগষ্ট, ভাৰতবৰ্ষৰ গৌৰৱময় স্বাধীনতা দিৱস। এই দিনটো কেৱল এটি তাৰিখ নহয়, ই হৈছে লক্ষ লক্ষ কোটি দেশপ্ৰেমিকৰ ত্যাগ, আত্মহুতি আৰু সাহসৰ ফল। গান্ধীজী, নেতাজী আৰু ভগৱত সিঙৰ দৰে মহান মহান ব্যক্তিসকলে আমাৰ এই স্বাধীনতা লাভৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আজি এই শুভ দিনত আমি কেৱল আনন্দ কৰিব নালাগে, আমি শপত ল'ব লাগে আমি দেশৰ বাবে কিবা এটা ভাল কাম কৰিম। শিক্ষা, নৈতিকতা আৰু পৰিশ্ৰমৰ জৰিয়তে আমি দেশ গঢ়াৰ সংকল্প ল'ব লাগিব। সঁচা দেশপ্ৰেম আমি কৰবাৰ পৰা দেখুওৱা বস্তু নহয়, সঁচা দেশপ্ৰেম আপোনাৰ আৰু মোৰ কৰ্মৰে প্ৰমাণিত হয়। আমি যদি প্ৰতি মুহূৰ্ততে সদা সতৰ্ক থাকো, সৎ পথত বা সচেতন হৈ থাকো, তেন্তে ভাৰত হ'ব বিশ্বৰ এখন আগশাৰীৰ নেতৃত্ব দিয়া দেশ। আমি আমাৰ সংস্কৃতি, ভাষা আৰু ঐতিহ্যক যদি আমি নিজে মানি চলো, আমি যদি নিজৰ উদ্ভাৱন প্ৰযুক্তিৰ দ্বাৰা আগবাঢ়িব পাৰো, তেন্তে ভাৰত এখন নতুন যুগৰ ভাৰত হ'ব, য'ত থাকিব বিজ্ঞান, শান্তি আৰু সমৃদ্ধি। চকুত সপোন, মনত সাহস আৰু অন্তৰত অফুৰন্ত দেশপ্ৰেম, এয়ে হ'ব আমাৰ চিনাকি। জয় হিন্দ, বন্দে মাতৰম।